নমস্কাৰ বন্ধুসকল, আজি পোৱালিয়ে 11 দিন হৈছে। কি কয় ভুচিটো আঁতৰাই দিলোঁ। ভুচি আঁতৰাই এতিয়া চিলিঙিৰ ওপৰত উঠাই দিয়া হৈছে। পোৱালিবিলাক মোটামুটি ঠিকে আছে, অলপ দুই এটা অলপ দুখ পাইছে, নতুনকৈ মেলি দিয়া হৈছে নে দেখাইছোঁ আপোনালোকক। এয়া চাওক পোৱালিবিলাক অলপ খোজকাঢ়িব ভয় খাইছে। কালিও মই খুলিলোঁ, 10 দিন হৈছে কালি। মোটামুটি খোজকাঢ়িব পাৰিছে আৰু ধুনীয়াকৈ খেলি ফুৰিছে। চাওক লাইট লগাই থৈছোঁ, দিনতো লাইট লগাবলগীয়া হয়। দিনতে ভিডিঅ'টো বনাইছোঁ। আজি বিশেষ কাম নাই, সেইকাৰণে দৌৰ মাৰি ফুৰিছে ধুনীয়াকৈ। কেমেৰাটো এনেকুৱা কৰিলোঁ, তলৰ ঢাকনিখন দিলোঁ, এইখনৰ লগত লগাই দিলোঁ। খুলি পিনে চাইছিলোঁ, কি কয় দানাটো ইনটেক কৰিব নোৱাৰে, তললৈকে অকণমান মুখখন নিব নোৱাৰে। এনেকৈ কৰিলে মানে বাৰে বাৰে দানাটো দি থাকিব লগা হয়। দিনটোত 2 3 বাৰকৈ দানা দিব লগা হয়। চাওক পোৱালিবিলাক সুস্থ হৈ আছে, অলপ ঠাণ্ডা পায় আৰু এনেকুৱাকৈ দিলে। লিটাৰটো কি কৈছোঁ মই, ফলিঅ'টো পাৰি দিছোঁ। আৰু ইয়াত মই কাঠৰ ভুচি দিম, যিটো কাঠৰ গুড়াটো। পোৱালিবিলাকে কি কৰে, ৰাতি বেছি পানীটো খায়, দিনত বোলে নাখায়। আজি কি হ'ল, ৰাতি অলপ পানী দিয়া অলপ পৰিমাণটো কম হৈ গ'ল, ৰাতিপুৱালৈকে দিনটাবিলাকত পানীয়ে নাথাকিলে। চব ধুনীয়াকৈ দৌৰি ফুৰিলে। দানা ভৰাই দিম বুলি হেৰি কৰিছিলোঁ, থৈছিলোঁ টেমাৰ ওপৰত, ইটো চাইডে গ'লগৈ। আনিব লাগিব লাহেকৈ। মিনাৰেল ৱাটাৰ বটলৰ কাটা আছিল। চাঙত খালে মানে এইটো প্ৰব্লেম হয়, খোজকাঢ়িব নোৱাৰে। দেখিছে মুৰ্গীটো যাব নোৱাৰে। আছে মাজে মাজে আছে, এই ইয়াত এটা আছে তেনেকুৱা লেঙেৰা মানে ঠেংবিলাক দুখ পায়। নতুনকৈ জালিত উঠিছে, নোৱাৰিছে, খোজকাঢ়িব নোৱাৰিছে। বৰ্ডিং এইটো ইয়াত ইমানটো খুলি দিছোঁ, বৰ ছাইডত নে অলপ দাঙি দিছোঁ, নহ'লে গেছ হৈ যাব। এইটো ছাইডেও খুলি দিছোঁ, এইবিলাক দাঙি দিছোঁ, দেখিছে। ধুনীয়াকৈ ঘূৰি ফুৰিছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।